নমস্কাৰ ৰাইজ, আশা কৰোঁ সকলো ভালে আছে। এইফালে মই এতিয়া বনাই আছোঁ পকৰি ভাতৰ লগত খাবলৈ। মোৰ মানে অলপ চৰ্দি হৈ আছে, সেইকাৰণে ভইচটো ইগন'ৰ কৰিব। এইফালে মোৰ ভাতৰ থালিখন আপোনালোকক দেখাই দিছোঁ। ৰাতিপুৱা এনেকৈয়ে ভাতটো খালোঁ আজি। তাৰপিছতে অলপ কাম কৰিলোঁ আৰু চটৰ ওপৰতে এইফালে আমি ফল মূল দুটামান খালোঁ দুপৰীয়া সময়ত। তাৰপিছত চাওঁতে এইফালে সন্ধিয়া লাগিলে আৰু জুইৰ ওচৰতে বহি লাল চাহ একাপ পালে কি লাগে আৰু ন। এইফালে মাহঁতে পিঠা বনাবলৈ আয়োজন কৰিছে। তাৰপিছত জুইতে মই আলু দুটামানো দি দিলোঁ। পোৰা আলু পিটিকা খাই এনেও ভাল লাগে। এইফালে মায়ে পিঠা বনাবলৈ লৈছে আৰু ময়ো নিমখীয়া পিঠা দুটামানকে বনাই দিছোঁ। মাহঁতে বনাই আছে আকৌ নিমকি, আকৌ নাৰিকলৰ লস্কৰা। মই খালি বিশেষ একো বনোৱা নাই, মই খালি নিমখীয়া পিঠা দুটামান ভাজি দিলোঁ। এইফালে আকৌ ৰাতি ভাত খাবলৈ হ'লে দালি, আলু আৰু তিলৰ পিটিকা আৰু চয়াবিনৰ চব্জি। আজি এনেকৈয়ে দিনটো পাৰ কৰিলোঁ। বাই।